সাবস্ক্রাইব কৰক অহম 360 আৰু বেল আইকনটো দবাই দিয়ক আমাৰ চেনেলৰ লেটেষ্ট ভিডিঅ'বিলাক সকলোৰে আগত চাবৰ কাৰণে। আজিৰ ভিডিঅ'টোত আমি দেখাম এপ্লিকেশ্যন এটা লক কৰা থাকিলে ভিকটিমছে নজনাকৈ অৰ্থাৎ যাৰ মোবাইলত এপ্লিকেশ্যনটো লক কৰা আছে হি নজনাকৈ সেই লক কৰা এপ্লিকেশ্যনটোৰ ভিতৰত আমি কেনেদৰে সোমাব পাৰোঁ। গতিকে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকক দেখাবৰ কাৰণে এপলক নামৰ এপ্লিকেশ্যন লকাৰ সহায়ত মই গ্যালাৰীটো লক কৰি ৰাখিছোঁ। হয়তো বেলেগে বিভিন্ন ধৰণৰ এপলকাৰ এপ্লিকেশ্যন ব্যৱহাৰ কৰিব পাৰে। মই জাষ্ট এপলক নামৰ এপ্লিকেশ্যনৰ সহায়ত গ্যালাৰীটো লক কৰিছোঁ। আপুনি চাব পাৰিছে মই গ্যালাৰীটো ওপেন কৰিব যাওঁতে লক কৰা আছে বুলি দেখাইছে। আৰু আজি আপোনালোকক মই যিটো ট্ৰিক্স দিম এইটো যিকোনো এপলক নামৰ এপ্লিকেশ্যনৰ ক্ষেত্ৰতে আপুনি এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে আপুনি প্ৰথমতে সেটিংছত যাব। সেটিংছত যোৱাৰ পিছত এপ্লিকেশ্যন মেনেজাৰ বা এপছ নামৰ এটা সেটিংছ পাব, তাতে টাচ কৰিব। টাচ কৰাৰ লগে লগে মোবাইলৰ ডিফল্ট আৰু ইনষ্টল যিমান এপছ আছে সকলোবিলাক এপছ আপুনি ইয়াত দেখা পাব। তাৰ ভিতৰৰ পৰাই যিটো এপলক এপ্লিকেশ্যন ব্যৱহাৰ কৰিছে ভিকটিমছে সেই এপ্লিকেশ্যনটো বিচাৰি ওলাব আৰু টাচ কৰিব। টাচ কৰাৰ পিছত আনইনষ্টল এণ্ড ফৰ্চ ষ্টপ দুই ধৰণৰ অপশ্যন আমি দেখা পাম। আপুনি ফৰ্চ ষ্টপ কৰিব। আহাৰ পিছত মই যিহেতু গ্যালাৰীটো লক কৰি ৰাখিছিলোঁ, এতিয়া যদি আপুনি গ্যালাৰীটো অন কৰে বা যিটো এপ্লিকেশ্যন লক কৰা আছিলে সেই এপ্লিকেশ্যনটো যদি আপুনি ওপেন কৰে তেনেহ'লে কোনো ধৰণৰ লক ইয়াত শ্ব' নকৰিব। আপুনি ডাইৰেক্টলি সেই এপ্লিকেশ্যনটোৰ ভিতৰত সোমাই যাব পাৰিব। গতিকে এইটোৱে আছিল এটা সৰু ট্ৰিক্সটো চাই যদি ভাল লাগিছে নিশ্চয় ভিডিঅ'টোত লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।